Hello my dear friends, স্বাগতম জনাইছো নলেজ ষ্টাডি অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টো দেখি চাগে তোমালোকে নথৈ আনন্দিত হৈছা। আজি মই তোমালোকক দিম ৰিপৰ্ট ৰাইটিং। আৰু ৰিপৰ্ট ৰাইটিঙৰ মই তোমালোকক ফৰ্মুলা দিম আৰু এই ফৰ্মুলা মতে যদি তোমালোকে বহুৱা পৰীক্ষাত নম্বৰ পাবলৈ তোমালোকৰ ইজি হৈ পৰিব। তোমালোকে জানাই চাগে ৰিপৰ্ট দুই প্ৰকাৰ থাকে। এটা হৈছে ইভেন্ট ৰিপৰ্ট আৰু আনটো হৈছে এক্সিডেন্ট ৰিপৰ্ট। মই তোমালোকক আজি ইভেন্ট ৰিপৰ্ট দিম আৰু ইয়াৰ পিছত অন্য এটা ভিডিঅ'ত মই এক্সিডেন্ট ৰিপৰ্ট দিম। তোমালোকে যদি এই দুইটা ফৰ্মুলা কৰি লোৱা তেতিয়াহ'লে তোমালোকে ফুল মাৰ্ক পাবলৈ সক্ষম হ'বাই। এনেকুৱা ইজি ট্ৰিক্স এনেদৰে এছে ট্ৰিক্স তোমালোকে ক'তো পাব নোৱাৰিব পৰা মই তোমালোকক আজি এনেদৰে ফৰ্মুলা বনাই দিছোঁ যাতে তোমালোকে এই ফৰ্মুলা মতেই বহালে যিয়ে প্ৰশ্ন নাহক লাগিলে তোমালোকে এই ফৰ্মুলা মতে বহাই দিলেই তোমালোকে ফুল মাৰ্ক পাবলৈ সক্ষম হ'বা। ইভেন্ট ৰিপৰ্ট আজি দিছোঁ আৰু অন্যটাৰ ভিতৰত এক্সিডেন্ট ৰিপৰ্ট দিম। এই দুইটা ৰিপৰ্ট তোমালোকে ভালদৰে চাই দিবা। তোমালোকৰ ৰিপৰ্টৰ প্ৰতি কোনো ডাউট নাথাকিব। পৰীক্ষাৰ বাবে আমি বহুতো ৰিপৰ্ট মুখস্থ কৰিবলগীয়া হয় আৰু কিটো কমন পৰি যায় আমি সেইটো নাজানো। তেতিয়া তোমালোকৰ আজিৰ পৰা টেনশ্যন নাই, তোমালোকে এই ফৰ্মুলা মতে বহাই দিবা, তোমালোকে ফুল মাৰ্ক পাবলৈ সক্ষম হ'বাই। তেন্তে আজি পলম নকৰি চাওঁ আজি আমাৰ এছে ট্ৰিক্সটো কি ইভেন্ট ৰিপৰ্ট। তোমালোকে যেতিয়া এটা ৰিপৰ্ট লিখিবলৈ যাবা, ৰিপৰ্ট লিখোঁতে সদায় হেডিংটো দিবই লাগিব। কুৱেশ্যন পেপাৰখন চাবা, কুৱেশ্যন পেপাৰখনো সেই কিহৰ ওপৰত সেই বিষয়টো দিয়া হৈছে আৰু সেই বিষয়টো কিহৰ ওপৰত দিয়া হৈছে তোমালোকে সেইটো চাবা। চাই পেলাই তোমালোকে সেই হেডিংটো বহাই দিবা। হেডিংটো তোমালোকে নিজে ধৰিব পাৰিবা যে ধৰি লোৱা কুইজ কম্পিটিশ্যন হৈছে, এনুৱেল প্ৰাইজ কম্পিটিশ্যন হৈছে, তেনেকুৱা ধৰণৰ যিবোৰ কম্পিটিশ্যন হয় অৰ্থাৎ ইভেণ্ট হয় সেই ইভেণ্টৰ ধুনীয়াকৈ নামটোৰ ওপৰত হেডিংটো বহাই দিবা। তোমালোকে সেইটো কুৱেশ্যন পেপাৰতে পাবা। তোমালোকে ডাইৰেক্ট ডাইৰেক্ট হেডিংটো বহাই দিবা। তাৰপিছত চোৱা তোমালোকৰ এটা কমন লাইন আহিব, বাই ষ্টাফ ৰিপৰ্টাৰ। তোমালোকে ধুনীয়াকৈ লিখি দিবা। হেডিংটোত ছাইডতে লিখিবা, নহবা অকণমান এৰি হ'লেও তোমালোকে তাত পিছত লিখিবা। তাৰপিছত চোৱা আহিলে এতিয়া কি মই ইয়াত দি থৈছোঁ প্লেচ কমা ডেট, অৰ্থাৎ প্লেচ তাত এই কুৱেশ্যন পেপাৰখনত কোনখিনি জেগাত হৈছে সেই ডেটটো দিয়া থাকে। ধৰি লোৱা তোমালোকৰ কুৱেশ্যন পেপাৰখনত যিমান দিয়া আছে গুৱাহাটীত অনুষ্ঠিত হৈছে, তেতিয়াহ'লে তোমালোকে ডাইৰেক্ট প্লেচটো গুৱাহাটী বুলি দি দিবা। যিয়ে ঠাই নবহক লাগিলে তোমালোকে সেই ঠাইটো দি দিবা। তাৰপিছত চোৱা ডেট, যদি কুৱেশ্যন পেপাৰটো দিয়া থাকে আমাৰ 16/3/2022 16/3/2022 অৰ্থাৎ তোমালোকৰ কি হৈছে 16 তাৰিখ মাৰ্চৰ 16 তাৰিখ 2022। তেতিয়াহ'লে তোমালোকে কি কৰিবা, সেই ডেটটো 16 তাৰিখ যি তাৰিখ আছিলে 16 তাৰিখ নিদিবা, তোমালোকে 17 তাৰিখ দি দিবা। হৈ গ'ল 17 মাৰ্চ বুলি দি দিবা। ধুনীয়াকৈ ডেটটো কি বুলি দি দিবা 17 মাৰ্চ। তাত আছিলে 16/3/2022। তেতিয়া তোমালোকে সেইটো নিদি পেলাই ইয়াত দি দিবা কি 17 মাৰ্চ। হৈ গ'ল। তাৰপিছত চোৱা কি আহিলে, ইভেণ্ট অৰ ফাংচন নেম। তোমালোকে তাত কিহৰ ওপৰত ইভেণ্টটোনো হৈছে সেই ইভেণ্টটোৰ নামটো ডাইৰেক্ট তাত বহাই দিবা। হ'ল ইভেণ্ট ধৰি লওক কি কুইজ কম্পিটিশ্যন হৈছে, এনুৱেল প্ৰাইজ কম্পিটিশ্যন হৈছে, সেই তাৰ সেই নামটো তাত ধুনীয়াকৈ বহাই দিবা। ৱাজ হেল্ড বাই স্কুল কলেজ নেম, যে অনুষ্ঠিত ক'ত হৈছিলে স্কুল বা কলেজত, তাত দিয়াই থাকে তোমালোকৰ স্কুল দিয়া থাকিলে স্কুলৰ নামটো লিখি দিবা আৰু কলেজ দিয়া থাকিলে তোমালোকে কলেজৰ নামটো ধুনীয়াকৈ লিখি দিবা। অন ডেট, আৰু এতিয়া তোমালোকে যিটো কুৱেশ্যন পেপাৰ ডেটটো থাকিব সেই ডেটটো বহাই দিবা। হৈ গ'ল। এনেকুৱা ইজি ট্ৰিক্স ক'তো নাপাব পাৰা দেই বন্ধুসকল। এট প্লেচ, আৰু ঠাইখন আকৌ বহাই দিলা। তোমালোকে কি বুলি বহাই দিলা, যি বুলি থাকক লাগিলে, আগত যদি তুমি গুৱাহাটী বহাইছা সেই গুৱাহাটী বুলি বহাই দিবা। তাত ঠাইখন তোমালোকৰ কুৱেশ্যন পেপাৰ এটা দিয়া থাকে, তোমালোকে সেই প্লেচটো ধুনীয়াকৈ বহাই দিবা। দ্য প্ৰগ্ৰেম ৱাজ ষ্টাৰ্টেড এট টাইম AM, অৰ্থাৎ সেই প্ৰগ্ৰেমটো আৰম্ভ হৈছিল সময় এটা দি দিবা। তোমালোকৰ ধৰি লওক যদি কুৱেশ্যন পেপাৰ দিয়া থাকে এইটো প্ৰগ্ৰেমটো 9টা বজাৰ পৰা আৰম্ভ হৈছিল, তেতিয়াহ'লে তাত তোমালোকে 9টা বজাত বহাই দিবা। যদি তাত দিয়া নাথাকে তেতিয়ালৈকে তোমালোকে আনটাছত 8টা হওক 9টা হওক তোমালোকে কোনোবা ডেটটা আগবেলাৰ টাইমৰ ডেটটা বহাই দিবা। এণ্ড লাষ্টেড টিল 4 PM, অৰ্থাৎ এই অনুষ্ঠানটো কি সময়লৈকে চলিছিলে 4টা বজালৈকে চলিছিলে। মেনি পিপল ষ্টুডেণ্টছ এণ্ড ভিলেজাৰ্ছ কেম টু শ্ব' দ্য প্ৰগ্ৰেম, যে বহুতো মানুহ ছাত্ৰ ছাত্ৰী আৰু গাঁওবাসী আহিছিলে এই প্ৰগ্ৰেমটো চাবলৈ বাবে। তোমালোকে যদি বিদ্যালয়ৰ কিছুমান কথা লিখিব থাকে তেতিয়াহ'লে তোমালোকে টিচাৰ্ছ বুলিও ইয়াত লিখি দিব পাৰা। এভৰিৱান পাৰ্টিচিপেটেড বল্ডলি ইন দ্য ইভেণ্ট, আৰু সকলোৱে সাহসেৰে সেই ইভেণ্টটোত অংশগ্ৰহণ কৰিছিলে। দ্য আইডিয়েল পাৰ্চন
invited as the chief guest অৰ্থাৎ এজন আদৰ্শ ব্যক্তিক সেই অনুষ্ঠানটোলৈ মতা হৈছিলে তোমালোকে এই কিছুমান লাইন ইয়াত কমন লাইন পাছা এই কমন লাইন গিটা তোমালোকে ধুনিয়াকে বহাই দিবা বন্ধুসকল তাৰ পিছত চোৱা from question paper আৰু তোমালোকে তাৰ পিছত কি লিখিবা এই বাক্য খাই দি তোমালোকে লিখি দিবা from question paper বুলি তোমালোকে question paper দিয়া থাকে মই পিছত एग्जांपल টা দেখাই দিম তোমালোকক এই question paper দিয়া থকা তাৰ 4টা 5টা পইণ্ট তোমালোকে ধুনিয়াকে উঠাই দি তাত বহাই দিবা তাত দিয়াই থাকে তোমালোকক মই ইয়াৰ পিছত एग्जांपल টা দেখাই দিম সেই एग्जांपल তোমালোকে দেখিবলৈ পাবা তাত দিয়া থাকে from question paper পৰা তোমালোকে ধুনিয়াকে question paper পৰা ধুনিয়াকে 5 লাইন মান বহাই দিলা তোমালোকে হৈ গল তোমালোকে লিখিলেকে হৈ গৈছে তাৰ পিছত চোৱা সামৰণিকৰণ অকমান দি দিবা ইট ওয়াজ এ ভেৰি মোটিভেশনাল প্ৰগ্ৰাম the function ended with the singing of national anthem যে সেই ফাংশনটো সমাপ্ত হৈছিল কি হে জানা গানা মানা এই সংগীতে আমাৰ really it was a great success event হসাকৈ এটো বহুত সফল কাৰ্য আছিল তোমালোকে এই ৰিপৰ্টটো মই দিয়াৰ ভাগে লিখি দিবা তোমালোকে কৈছো নহয় 5 মাৰ্ক আহিব পাই দে পৰীক্ষাত 5 মাৰ্ক তোমালোকে ধুনিয়াকে পাবলৈ সক্ষম হবাই তোমালোকে ইয়াক কোনো কাটিব নোৱাৰে এনেদৰে যদি তোমালোকে লেখা তোমালোকে ফুল মাৰ্ক পাবলৈ সক্ষম হবাই তোমালোকে বেলেগ ৰিপৰ্ট চাবলৈ দৰকাৰ যি ৰিপৰ্ট লাহক ইভেন ৰিপৰ্ট তোমালোকে এই ফৰ্মুলা মতে বহাই দিবা আৰু তোমালোকে মাৰ্ক পাবলৈ সক্ষম হৈ যাবা তেন্তে চাম হা জিনু एग्जांपल টা মই দি থৈছো এটো তোমালোকে কেনেকৈ কৰিবা তাৰ एग्जांपल টা আছে ইয়াত সেই एग्जांपल টো আমি চাম হা তাত চোৱা যেটো 2020 চনত আহিছিলে এই ৰিপৰ্টটো তোমালোকে দেখিবলৈ পাইছা annual prize day of your school হনে তেতিয়া আমি গম পাই গলো বিষয়টো কি হ'ব আছে অৰ্থাৎ হেডিংটো তেতিয়া লৈ দিছে ন আনসাৰ বহাই দিছে annual prize day তোমালোকে সেই তেনেকে হে ধুনিয়াকে হেডিংটো বহাই দিবা তাৰছত কমন লাইনটা লিখি দিবা বাই ষ্টাফ ৰিপৰ্টাৰ মই লিখিছো তোমালোকক হেতু হনে ইয়াত চোৱা তোমালোকে দি থৈছে গুৱাহাটী মানে ইয়াত ঠাইখনৰ নামটো দি থৈছে দেখিছানে সেই ঠাইখনৰ নামটো তোমালোকে তাত বহাই দিবা হল ঠাইখন বহাইলে তাৰছত ইয়াত 16 to 2020 বুলি দিয়া আছে তোমালোকে 16 ফেব্ৰুৱাৰী বুলি ইয়াত ভুলকে লেখা আছে ৰবা S 16 ফেব্ৰুৱাৰী বুলি নহয় তোমালোকে 7th ফেব্ৰুৱাৰী বুলি ধুনিয়াকে লিখি দিবা ইয়াত 16 বুলি নেলিখিবা 17 ফেব্ৰুৱাৰী বুলি ধুনিয়াকে লিখি দিবা তাৰ পিছত দেইছা ইয়াত কমন লাইন দিব মই লিখিবলৈ কৈছো annual prize day of your school a festival ধুনিয়াকে তেনেকে এই বাক্য লিখাই লিখিছানে এই বাক্য লিখাই তোমালোকে ধুনিয়াকে তাত বহাই দিবা বহাই পেলাই সেই মই যেনেকৈ কৈছিলো সামৰণিটো তেনেকে সামৰণিটো তোমালোকে লিখি দিবা বন্ধুসকল কৈছো নহয় তোমালোকে ফুল মাৰ্ক পাবলৈ সক্ষম হবাই তোমালোক কোনো কাটিব নোৱাৰে তোমালোকে ধীপ ৰিপৰ্ট চাৰিবলৈ তোমালোকৰ প্ৰয়োজন নাই ইভেন্ট ৰিপৰ্ট যিয়ে আহক লাগিলে তোমালোকে এই ফৰ্মুলা মতে বহাই দিলে হ'ব মই এক্সিডেন্ট ৰিপৰ্টটো এটা ভিডিঅ দিম তাই তোমালোকৰ এটা ৰিপৰ্ট ৰাইটিং সমাপ্ত হৈ যাব এনেকে সেটিংস তোমালোকে পাই থাকিব পাৰিবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লাইক কৰিবা তেতিয়াহে মই অকমান উৎসাহ পাম যাতে তোমালোকক অন্য নতুন ভিডিঅ আনিবলৈ যত্ন কৰিম তোমালোকে এনেকুৱা ট্ৰিক্স আনিম যাতে তোমালোকে ধেৰ নপঢ়াকেও কম পঢ়িয়ে তোমালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা লাইক কৰিবা কমেন্ট কৰিবা যদি কিবা মোক সুধিব লগা থাকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো দবাই দিবা যাতে তোমালোকে আগন্তুক ভিডিঅ'সমূহ ঘটনকে ধুনিকে পাই থাকিব পাৰা তেন্তে আজি ভিডিঅ'টো ইমানেই আছিল তোমালোকে एग्जांपलটো দেখিলা ধন্যবাদ জনাইছো মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে